बाक्सा तामुलपुर आरो उदालगुरि जिल्लानि गावबुराफोरनि मावफुं मेल गावबुराफोरनि साख्रिखौ अरायथा खालामनो दाबि दैखांदों। थांनाय 2016 मायथाइनिफ्रायनो बीटीसी ओनसोलाव आईसी गावबुरा महरै खामानि मावबाय थानाय सा 200 गावबुराफोरा गोजोननाय गैयै थासारिखौ फोरमायदों। दिनै बाक्सा तामुलपुर आरो उदालगुरि जिल्लानि गामि दैदेनगिरिफोर सा 200 गावबुराफोरा तामुलपुर जिल्लायाव मोनसे मावफुं मेल जथुमानि गेजेरजों गावसिनि जेंनाफोरखौ लानानै गोथौयै सावरायदों। बिथांमोना फोरमायदों दि सिगां समनिफ्रायनो गावबुराफोरखौ सरकारा गोबां खामानिफोराव बाहायबोदों आरो गावबुराफोराबो थि समाव सरकारखौ मदद खालामबोदों। सरकारखौ नांगौ बादियै मदद खालामसेयावबो गावबुराफोरनि जेंनाफोरखौ दासिमबो सुस्रांनानै होआखै होनना फोरमायथिदों। गाहायै मख'जानाय बाक्सा तामुलपुर आरो उदालगुरि जिल्लानि गावबुराफोरा मेल जुथुमनायनि गेजेरजों गावसोरनि गावबुरा बिबानखौ अरायथा एबा रेगुलार खालामनांगौ, दरमाहाखौ थि समाव होनो नांगौ होनना दाबि खालामदों। फैबाय थानाय बीटीसी बिसायख'थिनि सिगाङावनो गासै गावबुराफोरखौ रेगुलार खालामनांगौ होनना आसाम सरकार आरो बीटीसी सरकारखौ खावलायदों। जुदि गावसोरनि दाबिफोरखौ सरकारा मानियाब्ला बेनि हेंथायै गोख्रों राहा लानो थांखि लादों आईसी महरै खामानि मावबोबाय थानाय गावबुराफोरा। गावसोरनि जेंनाफोरखौ लानानै आसाम सरकार आरो बीटीसी सरकारजों गोबां खेब सावरायबोबाय, नाथाय दासिमबो जेंनाफोरखौ सुस्रांनानै होआखै होनना खौरां बिजोङाव फोरमायथिदों। আমি অল বিটিসি এরিয়াত যিখিনি আমি আইসি গাঁওবুঢ়া আছোঁ, প্ৰায় 200 জন আমি গাঁওবুঢ়া আছোঁ। আমাৰ ইয়াত ওদালগুৰি ডিষ্ট্ৰিক্ট, তামুলপুৰ ডিষ্ট্ৰিক্ট আৰু বাক্সা ডিষ্ট্ৰিক্ট এইখিনি মিলি আমি আইসি গাঁওবুঢ়া আমি 200 জন আছোঁ। ইয়াত আমি 2016 চনৰ পৰাই আইসি হিচাপে কাম কৰি থকা অবৈতনিকভাৱে বহুখিনি আমি গাঁওবুঢ়া। আজি অসম চৰকাৰ বিটিআৰ চৰকাৰৰ লগত আমি বহুবাৰ যোগাযোগ কৰিছোঁ, কিন্তু আজিলৈ আমি সুফল পোৱা নাই। বিটিচি চৰকাৰক আমি চিফ বৰ্তমান মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ছাৰকো আমি বহুবাৰ লগ কৰিছোঁ। লেণ্ড ৰেভিনিউ যিজন EM আছে তেখেতকো আমি বহুবাৰ লগ কৰিছোঁ, কিন্তু আমি সুফল পোৱা নাই। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ অসম চৰকাৰে বা যিটো আমাৰ বিটিচি চৰকাৰ, আমি যিবিলাক চাৰ্কুলাৰত আমি কাম কৰি আছোঁ গাঁওবুঢ়া হিচাপে, গাঁও প্ৰধান হিচাপে যিখিনি আমি কাম কৰি আছোঁ, আমি দেখিবলৈ পাইছোঁ আমাক বিভিন্ন কামত চৰকাৰৰ কাৰ্যসূচীত আমাক নিয়োজিত কৰি থৈছে। যেনে BLO আৰু বিভিন্ন চৰকাৰী আঁচনিত আমি চৰকাৰক আমি সহায় কৰি আছোঁ অফিচিয়েলি। কিন্তু আমি যদি আজিলৈ পাৰিতোষিকৰ পৰা আমি বঞ্চিত হৈছোঁ, ৰেগুলাৰৰ পৰা আমি বঞ্চিত হৈ আছোঁ। আজি আমি দেখিবলৈ পাইছে 200 জন গাঁওবুঢ়াৰ ভিতৰত আমি যিখিনি আজি ইলেকশ্যনৰ সময়ত হওক বা বিভিন্ন চৰকাৰী কাম কাজত হওক, এইবিলাকত আমি দেখিবলৈ পাইছোঁ আমি যিখিনি কাম কৰি আছোঁ কিন্তু আমি বিনা পইচাই আমি কাম কৰি আছোঁ। গতিকে আমি অসম চৰকাৰ তথা বিটিচি চৰকাৰক আমি অনুৰোধ কৰিছোঁ, সত্যহতে আমি অনুৰোধ কৰিছোঁ তেওঁলোকক যে আপোনালোকে আমাক অতি সোনকালে, আমি গম পাইছোঁ ছেপ্টেম্বৰৰ ভিতৰত বিটিচি ইলেকশ্যন হ'ব। ইলেকশ্যনৰ আগত যদি তেওঁলোকে আমাক নিয়মীয়াকৰণ নকৰে গাঁওবুঢ়া পদটো বা গাঁও প্ৰধান পদটো, গতিকে আমি ইয়াত বিভিন্ন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আমাৰ কাৰ্যসূচী বহুত আছে। গতিকে ইয়াত আপোনালোকে চাওক, এজন গাঁওবুঢ়াৰ আণ্ডাৰত 5খন 6খন 7খন গাঁৱলৈকে আমি জনসাধাৰণক আমি ছাৰ্ভিচ দি আছোঁ। ইয়াত যিখিনি জনসাধাৰণ আমাৰ লগত আছে, ৰাতিপুৱাৰ পৰা আমি গধূলি তেওঁলোকক লগ পাওঁ। গতিকে এই মানুহখিনি আমাৰ সমৰ্থনতে আছে। গাঁওবুঢ়াসকলক তেওঁলোকে ভাল পায়। তাৰে আপুনি আজি 5 বছৰ 10 বছৰ বা 12 বছৰ ধৰি আপুনি অবৈতনিকভাৱে কাম কৰি আছে, কিন্তু আপোনালোকে কি চৰকাৰৰ পৰা একো নাপায় নেকি? আমি নাপাওঁ, তেওঁলোকে দুখ কৰে। গতিকে আমি এই বিটিচি যিটো ইলেকশ্যন হ'ব, তাত যদি তেওঁলোকে আমাক এই কামখিনি কৰি নিদিয়ে, তেতিয়া আমি ইয়াত বিভিন্ন পন্থা ল'বলৈ আমি বাধ্য হ'ম। গতিকে এই কথাখিনি আমি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য আমি প্ৰমোদ বড়ো ছাৰক আমি অনুৰোধ কৰিছোঁ, আৰু লগতে লেণ্ড ৰেভিনিউ যিজন আমাৰ EM আছে, আমাৰ ৰঞ্জিত বসুমতাৰী ছাৰ, তেখেতকো আমি অনুৰোধ জনাইছোঁ এই মুহূৰ্তত তেওঁলোকে দিয়ক। আমি প্ৰশ্ন কৰিছিলোঁ তেওঁলোকক গৈ যে আমাক এইখিনি কাম অতি সোনকালে কৰি দিয়ক, ৰেগুলাৰটো কৰি দিয়ক, এপইণ্টমেণ্টখন দিয়ক, আমি কৈছিলোঁ তেওঁলোকক। কিন্তু তেওঁলোকে কয় ওদালগুৰি, বাক্সা বা তামুলপুৰ ডিষ্ট্ৰিক্টত কেইটামান চাৰ্কুলত তেওঁলোকে হাইকোৰ্ট কৰি থৈছে বুলি কৈছে। কিন্তু আমিতো হাইকোৰ্টটো দেখা পোৱা নাই, সেইটো এটা অজুহাত যেন লাগে। তেওঁলোকে দিয়ক আমাক, ক'ত তেওঁলোকে মানে হাইকোৰ্ট কৰা দেখিছে আমাক দেখুৱাই দিয়ক বিভাগীয় কৰ্তৃপক্ষই। তেতিয়া আমি তেওঁলোকক অনুৰোধ কৰি হাইকোৰ্ট ৰায়টো আমি উঠাই দিবলৈ বাধ্য হ'ম বা আমি উঠাই দিম। আমি সিদ্ধান্ত লৈছোঁ। গতিকে আমি সমিতিটো আমাৰ আছে, আগৰ পৰাই আছে। আজিও আমি এটা পূৰ্ণাংগ এটা কাৰ্যসূচী আমি লোৱাৰ কাৰণে এটা প্ৰস্তাৱ লৈছোঁ। গতিকে সেই প্ৰস্তাৱখিনি আমি পৰ্যায়ক্ৰমে আমি প্ৰথম অৱস্থাত আমি বিটিচি চৰকাৰক আমি অনুৰোধ কৰিম কম দিনৰ ভিতৰত
অনুৰোধ কৰি যদি সেপ্টেম্বৰৰ আগত আমাক নিদিয়ে আমি পন্থা ল'বলৈ বাধ্য হ'ম অসম চৰকাৰকো আমি অনুৰোধ জনাইছোঁ বহুবাৰ কৰিছোঁ তেওঁলোকে কয় BTC চৰকাৰক আমি কৰ্তৃত্ব দিছোঁ BTC চৰকাৰেহে ইয়াত মানে এপইণ্টটো দিব লাগে বা ৰেগুলাৰ কৰি দিব লাগে তেওঁলোকেতো কৰি দিয়া নাই ক'লে তেওঁলোকে কয় ওদালগুৰি ডিষ্ট্ৰিক্টতো দুটামান চাৰ্কুলত তেওঁলোকে আইচি গাঁওবুঢ়াসকলে হাইকোৰ্ট কৰি থৈছে বুলি কৈছে আমি জনাতো হাইকোৰ্ট নাই একো নাই দিব পাৰে আমাক আমি অনুৰোধ জনাইছোঁ সত্যহতে প্ৰথমতে আমি অনুৰোধ জনাইছোঁ যে আমাৰ এনেকুৱা এতিয়া আইচি গাঁওবুঢ়া আছে তেওঁলোকৰ মোটামুটি 60 বছৰ হ'ব বেছি সময় নাই বেলা হালিছে বয়সৰ গতিকে এই মুহূৰ্তত যদি নাপায় বিনা বেতনে তেওঁলোকে ৰিটায়াৰ হ'বলৈ বাধ্য হ'ব চৰকাৰৰ নীতি নিয়ম থাকে এইটো গতিকে তেওঁলোকে অতি সোনকালে যিখিনি আইচি গাঁওবুঢ়া আছে তেওঁলোকে ৰেগুলাৰ কৰি দিয়ক পাৰিতোষিক দিয়ক বিনা বেতনে কাম কৰি আছোঁ এইখিনি কথা थाखोबा आरो मेट्रिक आनजाद उथ्रिसार जागोन फरायसाफोरनि थाखाय गोजोनथाव रादाब गोनांथि आरो मोजां खाबुफोरखौ लानानै गुन गोनां सोलोंथाइ होनो नोंथांमोनखौ नेनानै दङ बड'लेण्ड स्टार एकाडेमि क'क्राझारआ 2024 इं मायथाइयाव क'क्राझार थिथागुरि समबाय मावख'नि साखाथियाव गोदानै गायसनजानाय बड'लेण्ड स्टार एकाडेमि क'क्राझाराव 2025-2026 सोलोंथाइ बोसोरनि गोदानै मुं थिसननाया सोलिगासिनो दङ बड'लेण्ड स्टार एकाडेमियाव 6 थाखोनिफ्राय 9 थाखोसिमनि फरायसाफोरा बर' बिजोङाव आरो 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरा बर' बिजों आरो इंराजि बिजोङाव मुं थिसननो हागोन बेनि थाखाय आरज बिलाइ आरो फान्डुलिपि बिलाइगासिनो दङ 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरनि थाखाय आखा-फाखा आरो रोंगौथि गोनां फोरोंगिरिफोरखौ लानानै साइन्स कमार्स एन्ड आर्ट्स मोनथाम स्ट्रिमनि सायाव फरायसाफोरखौ गुन गोनां सोलोंथाइ होनानै बायदि बिथिंजों सोरगिदिं जौगाखांनाय लाबोनो साखाफारा क'क्राझारनि थिथागुरियाव थानाय बड'लेण्ड स्टार एकाडेमिया बड'लेण्ड स्टार एकाडेमियाव मुं थिसननोब्ला बाङाइ बेसेनाव मुं थिसननायनि गेजेरजोंनो फरायसाफोरा गाहायाव होनाय माखासे खाबुफोरखौ मोननो हागोन इंराजि सोलोंनायनि खाबु साखोन-सिखोन थाखो खथा बिजाब बाख्रि BPL थाखोनि फरायसा फरायसुलिफोरनि मुं थिसननायाव 20% मासुल रेहाय होनाय बेजों लोगोसेनो नोंथांमोनहा JEE नीट आनजादनि थाखाय बेसेन नाङै फोरोंथाय मान्थलि मक टेस्ट जिउ राहा दानाय बायदि गियानलु आयदाफोरनि उफ्रा सोलोंफारिफोरनि खाबुफोरखौ मोननो हागोन हौवासा आरो हिनजावसाफोरनि थाखाय मुलाम्फा गोनां मोजां जामुं आरो मोजां थाग्रा खथानि खाबु गोनां हस्टेलनि खाबुफोरखौबो मोननो हागोन बिदिब्ला गोबाव खालामाजासे नोंथाङाबो बड'लेण्ड स्टार एकाडेमियाव थाबैनो मुं थिसननायनि थाखाय सुलाद लादो आबुङै मिथिनो थाखाय जानबुं अनजिमा 6000349997 एबा 7638008149 एबा 6003494371 आव फोनांजाब खालामदो